হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ বৰ্তমান ভালেই। আৰু এইকেইদিন যিহেতু বতৰ একদম বেয়া, সেইটো কাৰণে ভিডিঅ' একো বনোৱা হোৱাই নাই। ক'তো ওলাই যাব পৰা নাই, একদম ৰ'দ নাই আৰু বৰষুণ এতিয়াও বৰষুণ পৰিয়ে আছে। আপোনালোকৰ ফালেও চাগে বহুতত পৰিছে, ক'ত পৰিছে নাজানো আৰু ভিডিঅ'বিলাকত দেখি আছোঁ বহুততে বৰষুণ দি আছে। তো সেয়া আৰু ইয়াতো দি আছে। তো চাই থাকক আৰু ভিডিঅ'টোত কি দেখাব পাৰোঁ। আৰু এতিয়া মই খাই বৈ আজৰি, এতিয়া 10:30 বাজিলে। এতিয়া ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিছোঁ আৰু আজি চুলিখিনি ধৰিছিলোঁ, সেইটো কাৰণে মেলি আছোঁ। মানে শুকুৱাই নাই এতিয়ালৈকে, বৰষুণৰ বতৰ যিহেতু ৰ'দ নাই যে, সেইকাৰণে শুকুৱাই নাই ইমান দিন। তো চাই থাকক আৰু ভিডিঅ'টো। আৰু মানে এতিয়া ছাতি তাতি লৈ লৈছোঁ আৰু কঠীয়া চাবলৈ যাম। তো আপোনালোককো লৈ যাম। গোটেই বোকা বৰষুণ পৰিয়ে আছে, সেইটো কাৰণে ছাতিটো লৈ আহিছোঁ। মায়ে ক'লে বোলে কঠীয়া চাইগৈ যা। মা এবাৰ গ'ল, তো মই এবাৰ চাই থৈ আহোঁগৈ। তো আপোনালোকৰ ফালে কঠীয়া পাৰিছে নে কমেণ্ট কৰি জনাব দেই। মানে গোটেই অৱস্থা নাই, এইফালে গোটেই বোকা। এইফালে পুখুৰীত পানী দিছে, একদম পূৰা পানী ফুল হৈ গ'ল। আহি পাইছোঁহি আৰু বৰষুণ পৰিছে যিহেতু ছাতি তাতি লৈ আহিছোঁ। যিখনে পিছল মানে পৰি মেজি দেখিছোঁ। তো গৰুৱে খাইছে নেকি ঠিক নাই, গৰু বা নাহে ইমান পটককৈ। আমাৰ কঠীয়াতলি এয়া আমাৰ কঠীয়াতলি মানে অলপ ওলাইছে আৰু সেউজীয়া হৈছে, গৰু নাই ওচৰত। সেইফালে ট্ৰেক্টৰ হাল বাই আছে, বোলে পানী পূৰা হৈ গ'ল। যাওঁগৈ আৰু এতিয়া পানী দেখিছে নাই। আৰু এতিয়া কঠীয়া চাই কৰি আহিলোঁ, মানে গৰু নাই বাৰু ওচৰত। যিহেতু বৰষুণ হ'ল, পানী হ'ল যে পথাৰত, সেইটো কাৰণে গৰুবোৰ নাহে বাৰু। কিন্তু চৰাই মানে হাঁহে বেয়া কৰিব বুলি সেইটো কাৰণে মানে চাই আহিলোঁ আৰু যিহেতু বৰষুণো দি আছে আৰু ভালো লাগে আৰু বৰষুণ দিলে পটককৈ আমুৱায়, কিন্তু একদম ৰাতি দিলে ভালেই লাগে আৰু শুই কেনে। এতিয়া জপনাখন মাৰি লওঁ। তো চাই থাকিব আৰু ভিডিঅ'টো লাষ্টলৈকে কি দেখাব পাৰোঁ। দিনটো যিহেতু বৰষুণ দি আছে, মানে বৰষুণ দি থাকিলে ক'তো যোৱা নহয় যে, সেইটো কাৰণে তো চাই থাকিব। মানে ঘৰ পাই গ'লেহি। আমাৰ পথাৰখন ওচৰতে, বেছিটো নহয়। এতিয়া জপনাখন মাৰি থৈ যাওঁ, নহ'লে গৰু আকৌ সোমাব। বতৰটো মানে এবাৰ ভাল কৰিছে, এবাৰ আকৌ মুকলি কৰে, আকৌ এবাৰ বৰষুণ দিয়ে, সেনেকুৱাই হৈ আছে এইকেইদিন। আৰু এতিয়া মই মানে শুই আছিলোঁ, শুই কৰি উঠিলোঁ। উঠি পিনে ভাবিছোঁ আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, যিহেতু অকণমান বনাই থৈছিলোঁ। তো এতিয়া মানে এনেই আৰু চোতালতে অকণমান ওলাই আছোঁ, যিহেতু একদম ওলাই যাবই পৰা নাই বৰষুণৰ কাৰণে। তো চাই থাকক আৰু ভিডিঅ'টো। আৰু এইফালে আমাৰ ফুলবোৰ দেখিছেনে, একদম মানে বৰষুণ পাই মানে মৰি গৈছে কিছুমানটো। ফুলটো দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইটো কি ফুল নাজানো, এইটো মানে ধুনীয়াকৈ ফুলিছিলে, কিন্তু এতিয়া বৰষুণ বহুত বেছি পাই গৈছে যে, সেইটো কাৰণে মৰি গ'ল। আৰু এজোপা মানে একেজোপাই এইটো অলপ মৰি গৈছে। তো এইফালে আৰু ফুল ৰুই থৈছিলোঁ এইকেইটা, তাৰপিছত এইকেইটা এতিয়া মই সৰিয়াত দি দিলোঁ, টাবত ৰুই দিছোঁ ৱালৰ ওপৰত। আৰু এইটো চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে এইটো। আৰু এইফালে আমাৰ গোলাপ ফুলজোপা মানে কলম দি দিলোঁ আৰু বহুত ওখ হৈ গৈছিলে, মানে ফুলো ফুলা নাই হ'লে, সেইকাৰণে কাটি দিলোঁ। এতিয়া ধুনীয়াকৈ পোখাইছে আৰু এইফালে মানি প্লেণ্টটো এনেকৈ ৰুই দিছোঁ এইখিত থৈ দিছিলোঁ মানে। আৰু এইটো আনি দিলোঁ ৱালৰ ওপৰলৈ। আৰু এইটো নতুনকৈ ৰুই থৈছে, আৰু এইটো ধুনীয়াকৈ ফুলি আছে আৰু এইফালে এইটো দি থৈছোঁ। আৰু এটা ফুল এইফালে দেখাইছোঁ, এইটো বৰ ধুনীয়া ফুল। এইটো মানে ৰুইছিলোঁ, পটককেনে জিৰিলে। তো সেয়াই আৰু ফুল আমাৰ ঘৰত। আৰু এইফালে মানে ফুলবোৰ যিহেতু মৰহি গৈছে, সেইকাৰণে ৱালৰ ওপৰতে থৈ দিছোঁ। এইফালে কঁঠাল দিলেহি আমাৰ মানে খুৰা ঘৰ ছোৱালীজনীয়ে কঁঠাল দিলেহি খাবলৈ। ডাৱৰীয়া বতৰ যিহেতু কঁঠাল খাই বাৰু ভালেই লাগে। বেছি গৰম হ'লেহে মানে কঁঠাল চঠাল এইবিলাক খাবলৈ মন নাযায়, বহুত গৰম লাগে। তো আজি ডাৱৰীয়া বতৰ মানে ভালেই আৰু খাবলৈ, অলপ গৰম লাগিব। তো খাই লওঁ কঁঠাল। আজি সিহঁতি 2 দিন হ'ব খোৱা, মানে আৰু আগতে এদিন খালোঁ, আৰু আজি খাই লওঁ। খাই চাওঁ আৰু কেনেকুৱা। মিঠা মানে খাবলৈ ভালেই আৰু দেই। সৰহকৈ নাখাওঁ বাৰু, 3 কেইটামান খাওঁ, বৰ বেছিকৈ খাব নোৱাৰি। গুটিকেইটা আচলতে খাবলৈ বেছি ভাল তো খাই তাৰপিছত লগ পাই আছোঁ দেই। আৰু এইফালে মানে আমাৰ বাৰীতে মানে বস্তু এটা আছে, আপোনালোকক দেখামগৈ। যোনসকলে চিনি পাই কমেণ্ট কৰি জনাব কি বস্তু। আৰু ব'লক তেনেহ'লে চাওঁগৈ কি বস্তু। পূৰা ধুনীয়াকৈ পকি আছে,
কিন্তু আচাৰ ভৰাবলৈ বহুত বেছি ভাল কিন্তু এতিয়া বৰষুণ যে ৰ'দ চ'দ নাই সেইটো কাৰণে পৰাও হোৱা নাই আৰু তলতে এনেই সৰি গৈছে তো আপোনালোকক দেখাম বলক বাৰীত যিহেতু গোটেই বোকা হৈ আছে তো আহিবলৈ দিগদাৰ হৈ গৈছে আৰু এইফালে চক এইফালে বস্তুটো হ'ল এইটো থেকেৰা ৰূপহী থেকেৰাটো আৰু চাওকচোন কিমান লাগি আছে এইফালে দেখিছেনে একদম পূৰা লাগি আছে পূৰা পকি আছে একদম ধুনীয়াকৈ আচাৰ ভৰাবলৈ বহুত বেছি ভাল কিন্তু এইকেইদিন ৰ'দ নাই যিহেতু সেইকাৰণে মানে ৰ'দ দিলেহে এইবিলাক আচাৰটো ভাল হয় সেইটো কাৰণে মানে একো কৰা হোৱাই নাই পাৰিও নিয়া নাই গছতে লাগি পিনে গোটেই সৰি গৈছেগৈ বহুত লাগি আছে গছজোপা বেছি ডাঙৰ নহয় তথাপিতো বহুত লাগিছে দেখিছে গছজোপা ইমান ধুনীয়া বহুত লাগিছে হে গাইছ আৰু এতিয়া মানে ইভিনিং টাইমত এনেই আৰু ওলাই আহিছোঁ বৰষুণ জাক এৰিলে সেইটো কাৰণে পদূলিলৈকে ওলাই আহিছোঁ দুইজনী এইফালে খালত আমাৰ পানী পূৰা হৈ গ'ল এইফালে এইটোতো পূৰা হৈ আছে আৰু আমাৰ পদূলিটো চাওকচোন কেনেকুৱা অৱস্থা মানে বোকাৰে একদম কৈছোঁ নহয় ওলাই আহিবলৈকে চা স্কুটি আনিলেতো পৰিবই লাগিব ইয়াত ওলাই চাওকতেই আমাৰ ৰাস্তাটো চাওক বোকা দেখিছে নে কেনেকুৱা বোকা হৈ আছে পদূলি দীঘল পদূলি হ'লে সেইটো কাৰণে দিগদাৰ এনেই যেনিবা ভালেই কিন্তু ইমান বোকা এইফালে এজনী গৈ আছে এইফালে বোকা ভৰি দিবলৈকে জেগা নাই আৰু এইফালে পানী পূৰা হৈ গ'ল খালত আহি পকা ৰাস্তা পাই গ'লো এয়া ৰাস্তালৈ আহিলে মনটো ভাল লাগে আচলতে মানুহবোৰ লগ পোৱা যায় যে পানী পথাৰত পূৰা হৈ গ'ল তো চাই থাকিব আৰু ভিডিঅ'টো কি দেখাব পাৰোঁ ডাৱৰীয়া বতৰ যিহেতু বৰ বেছি বিশেষ নহয় আৰু চাই থাকিব সৰু বাইদেউ আৰু আমাৰ ভণ্টি দুইজনী ৰখি আছে এইফালে মানুহ পূৰা শাক জ্বলি আছে এইফালে আমাৰ পোৱালি টিকলা বহি আছোঁ আৰু ৰাস্তাতে খাই আছোঁ পোৱালি কিবা এটা কৈ দে আকৌ হেল্ল' গাইজ কৈ দে হেল্ল' কি খবৰ ভালনে পাৰিছে দেই পোৱালীয়ে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু সকলোৱে যদি চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই